Hello guys. এসা আমি আজি কোট আহিছো নতুন জায়গা সাপৰি আৰু এয়া আহি আছো ইমান ধুনিয়া জায়গাখিনি চাচোনে মই বেককেমা কৈ ভালকৈ দেখাই দিম বাৰু আপোনালোকে ভিডিওটো চাই থাকিবা আৰু এতিয়া আমি এনেকৈ খুসকাহি আহি আছো গাড়ীত আহিছিলো গাড়ী তাতে ৰখাই থৈ আহিছো এফালে গাড়ী আহিব নোৱাৰে ইয়াত ধুনিয়াকৈ খুসকাহি আহি আছো এতিয়া আৰু একদম মজা জায়গা মানে ইয়াত একদম ফটো ৰিলস বনাবলৈ বহুত ধুনিয়া ধুনিয়া মানে কি কম আৰু এটাকে আহিলো চাবলৈ বাহাতি খৰিয়া তুলি আছে আৰু এটা বলক ভিডিওটো শেষলৈকে চাও বুলি আশা ৰাখিলো আমি এফালে খুসকাহি আহি আছো এই তাত গাড়ী ৰখোৱা আছে তাত বাইকত আহিছিলো তাৰ পৰা ইয়াত এনেকৈ কৰি খুসকাহি আহি আছো আৰু ইয়া সাইডে সাইডে পুখুৰী আছে ইয়াত মাছ আছে দেই ৰাইস মাছ ধৰিব পাৰিব ইয়াত আৰু ইয়া ধুনু দেউতাক আৰু সৰু ইয়া গৈ আছে মই সিহঁতৰ পিছে পিছে গৈ আছো সব ইয়াত খেতি আছে ইয়া ৰঙলাও খেতি কৰা আছে এফালে খৰিয়া আছে আৰু এই জবা ধুনিয়া জবা বগৰী আছে একদম এটা বগৰীটা মান খাই লম দেই ইনো টেঙা ফেভাৰিট আৰু এটা বগৰীটা মান খাই লম মজাকে আৰু আপোনালোকে চাই থাকক এই মজা মজা পৰি আছে বগৰী দেখোন এয়া চাওক এয়া চাওক বগৰী কিমান ধুনীয়া পকা পকা পৰি আছে সব বুটল ইয়া পুৰা বুটল মিটা বগৰী এয়া চাওক এয়া বগৰী গুটাই ললো আৰু চাওক না ইয়া কিমান খিনি যে পৰি আছে গছত যে কিমান আছে বগৰী কি কম আৰু গছৰ খিনিয়ে ল'ম নে পৰাখিনি ল'ম নে মানে আগতে পৰাখিনি গুটাই লওঁ তাৰ পিছত আকৌ গছৰ খিনি উঠাই আছো খৰাই আছো আৰু আমাৰ এই ধুনু চাওক বগৰী খোৱাত লাগি আছে কেনেকুৱা লাগিছে খাই ধুনু ভাল লাগিছে খাই থকা দেই এইয়া নিমখ লৈ আহিছো খাবলৈ কাৰণে আৰু ইয়া বুটলি আছে আৰু ইয়াৰ পৰা এতিয়া খৰামপুৰা তাৰপিছত গোটাই লৈ ঘৰলৈ যাওঁতে লৈ যাম আৰু ইয়া বা পেহী পেহা এয়া খৰিয়া তুলি আছে পকা বগৰী আচ্ছা খৰিয়া তুলি আছে দিছে ইয়াৰ পৰা খৰিয়া তালৈকে আছে কিমান ধুনীয়া চাওকচোন আৰু বগৰী জোপা চাওকচোন কিমান ধুনীয়া জোপোহাকে আছে একদম চাহ পৰি আছে আৰু একদম মজা ইয়াত আহিলে বগৰী খাই ভিডিঅ' ফটো মাৰিবলৈ একদম মজা দেই খাই আছো বুটলি বাইকত আহি আছো অলপ আগলৈ আহিছো ইয়াত নদী এখন আছে পানীতে আহি আছো আৰু ইয়াত গৰমতে নদী অলপ চাওঁ বাহঁতি অলপ খৰিয়াও খাই আছে আৰু আমি অকণমান আগলৈ চাই যাওঁ জেগাখিনি আৰু ইমান ধুনীয়া চাইছোঁ চবফালে মানুহবোৰে খেতি কৰি আছে সৰিয়হ নহৰু মানে খেতি কৰিছে পিঁয়াজ আলু বেঙেনা বিলাহী চব মানে যি য'ত পাৰে খেতি কৰিব পৰাকৈ ইয়াত খেতি কৰিছে মানুহৰ খেতি চলি আছে আৰু এতিয়া আমি অলপ আগলৈ চাই লওঁগৈ ইয়াত কিন্তু বাৰিষা কালত হাতী আহে দেই ধানৰ খেতি কৰিব নোৱাৰে হাতী বহুত তেতিয়াও ওলাই মানে তেতিয়া বেছি আৰু কিন্তু ধানৰ খেতি কৰিব নোৱাৰে ধান খেতি কৰিলে মানুহৰ নষ্ট হয় সেইকাৰণে ধানৰ খেতি নকৰে অঁ এইটো ৰাস্তা দি নহয় এই সিটো ৰাস্তা দি ওলা আমি এইটো বেলেগ ৰাস্তা দি অকণ আহি গ'লোঁ সিটো ৰাস্তা দি যাব লাগে ব্ৰহ্মপুত্ৰ নদীখন চালোঁ চাই তাৰ পৰা আহিলোঁ তাত ভিডিঅ' কৰিবলৈ নহ'লে গুচি আহিলোঁ সোনকালে আৰু এয়া চাওকচোন পেহাহঁতৰ ইয়াতে মানে সৰুকৈ ঘৰ এটা বনোৱা আছে যিহেতু ইয়াতে থাকি সৰিয়হ তোলা হয় আৰু এইখিনি সৰিয়হ দেখিছেনে তাতে ধুনীয়াকৈ ফুলি আছে ওচৰতে আৰু ইয়াত কিবা কিবি ধেৰ লগোৱা আছে কিন্তু আজিলৈ সিমানেই আছিলে চাপৰি জেগা তাৰপৰা আহি ভিডিঅ' নকৰিলোঁ মোবাইলটো চাৰ্জ নাছিলে ছুইচ অফ হৈ গ'ল আৰু চাৰ্জ দি এতিয়া আহিছোঁ পাকঘৰলৈ এইফালে চাওক কি কৰি আছে পাকঘৰত চৌকাটোৰ ওচৰত সোমাই লৈ এই আজি হাঁহ মাংস চলিব দেই মানে আমি কাইলৈ ঘৰলৈ যামগৈ কিন্তু আজি কাৰণে হাঁহ মাংস পুৰা মজাছে খাই লওঁ আৰু কাইলৈ ঘৰলৈ যাম এইটো অঁ এতিয়াহে ধুনীয়া পোহৰ আছে সেইফালে হাঁহ গুচাই আছে এতিয়ালৈকে হোৱা নাই বৰ্তমান আজিলৈ ইমানেই আছিলে কেনেকুৱা পালে জনাব
সকলো ভালে থাকক। গুড নাইট, বাই বাই।